নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই চেনেল। মোৰ চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ মই এটা নতুন ভিডিঅ'ৰ সৈতে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো হ'ব আগ্ৰা ফৰ্ট। আগ্ৰা ফৰ্টৰ ভিতৰৰ পৰিৱেশ বা ইয়াত কি আছে কি নাই মই সকলোবিলাক দেখুৱাম, গতিকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো ব'লক লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। এইটো আমাৰ এণ্ট্ৰি টিকেট লৈ ল'লোঁ আৰু এতিয়া ভিতৰলৈ আহি আছোঁ। চেকিং হয়, সেইটো কাৰণে দিগদাৰ। এটা আমার এন্ট্রি টিকিট। এটা মেৰা संगीतार एंट्री टिकट ये है हेमंत का। चल हट। আগ্ৰা ফৰ্ট উত্তৰ প্ৰদেশৰ আগ্ৰাৰ যমুনা নদীৰ তীৰত অৱস্থিত। ইয়াৰ আন এটা নাম ৰেড ফৰ্ট, হয়তো জানেই আপোনালোকে, তথাপিও মই আকৌ এবাৰ কৈ দিছোঁ। দুৰ্গটিৰ ভিতৰত অনেক প্ৰাসাদ, মিনাৰ আৰু মছজিদ আছে। ই নিৰ্মাণ হয় আকবৰৰ ৰাজত্বকালত, যদিও নিৰ্মাণ শেষ হয় ঔৰংজেবৰ ৰাজত্বকালতহে। জাহাংগীৰ আৰু শ্বাহজাহানৰ ৰাজত্বকালত দুৰ্গৰ ভিতৰত বহুখিনি স্মাৰক নিৰ্মিত পুনৰ হয় আৰু ইয়াত বহুখিনি দৰ্শনীয় স্থান আছে, যেনে খাছ মহল, চিচা মহল, দিৱানী খাছ, দিৱানী আম, মতি মছজিদ। মই আপোনালোকক সকলোবোৰ দেখুৱাম এটা এটাকৈ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যমুনা নদীৰ ইপাৰে তাজমহলৰ ভিউ ইয়াৰ পৰাই মানে আগ্ৰা ফৰ্টৰ ভিতৰৰ পৰাই দেখা পোৱা যায়। এইটো হৈছে খাছ মেহেল, মানে স্পেচিয়েল মেহেল, যিটো শ্বাহজাহানৰ বেডৰুম আছিল আৰু ইয়াতে ট্ৰান্সপেৰেণ্ট মাৰ্বল ইউজ কৰিছে, যিটো বাহিৰৰ ৰশ্মি সহজে ভিতৰত সোমাব পাৰে। এইখিনি জেগা হৈছে মুছম্মল বুৰ্জ বুলি কোৱা হয়, মানে এইখন এখন জেল হয় য'ত ঔৰংজেবে নিজৰ পিতৃ শ্বাহজাহানক বন্দী কৰি ৰাখিছিল 1658ৰ পৰা 1666লৈকে। দেখিছে আৰ্কিটেকচাৰটো পেইণ্টিঙৰ দৰে লাগিছে, যদিও পেইণ্টিং নহয়, এইখিনি মাৰ্বল ৱৰ্ক হয়। কিন্তু ভিতৰ ছাইডলৈ যাব নোৱাৰি, যিহেতু মানুহবিলাকে মাৰ্বলবিলাক এৰুৱাবলৈ চেষ্টা কৰে, তো বন্ধ কৰি থোৱা আছে এতিয়া। This area is known as Meena Bazaar. এইখিনি এৰিয়া মীনা বজাৰ বুলি কয়। जर्मन नहीं आहे, म्हणजे ती फ्रेंच आहे पण जर्मन दिसते. Gold, silver, jewelry, glasses, cosmetics. But it was just for women. Gents allowed nahi the. Even the shopkeepers, they used to be the girls. Only the king, he could sit over here on his throne or over there to have a look at the view, to watch the beautiful girls, ladies, and to make the payment. जो शॉपिंग करती थी वो पेमेंट तो बादशाह करता था। तो ये मीना बाजार जहाँ जहाँ रहे उन्होंने हर जगह से गए मार्केट ये एक जगह पड़ा, इसको मीना बाजार कहते हैं। এইটো হৈছে ব্লেক ষ্টোন, যিটো বহুত বেছি স্পেচিয়েল হয় বেলজিয়ামৰ, আৰু তেতিয়াই বেলজিয়ামৰ পৰা অনা হৈছিলে। এইটো দূৰত দেখিছে তাজমহল, আপোনালোকক মই ওচৰৰ পৰাও দেখুৱাম আন এটা ভিডিঅ'ত। আৰু এইটো হৈছে দিৱানে খাছ।
আমি আহি এতিয়া এইখিনি ঠাই পালোঁ। এইখিনি ঠাই হৈছে দিবানে আম। ইয়াতে ৰজা বহিছিলে আৰু যি কমপ্লেইন আহিছিলে এইবিলাক ইয়াতে বিচাৰ হৈছিলে আৰু যি জনতা আছিলে জনতা এই খালী ঠাইখিনি দেখিছে ইয়াত থিয় হৈছিলে আৰু ৰজাই ইয়াতে বহি বিচাৰ কৰিছিলে আৰু আমিও এতিয়া শেষত এখন ফটো তুলি লওঁ বুলি ইয়াতে বহিছোঁ। মই আপোনালোকক এটা ভিডিঅ'ত মীনা বজাৰৰ এইখন মীনা বজাৰ বুলি আপোনালোকক দেখাইছিলোঁ, কিন্তু এতিয়া মই আপোনালোকক ক্লিয়াৰকৈ দেখাইছোঁ। এইখিনি তলত দেখিছে মীনা বজাৰ এৰিয়া, য'ত ফ্ৰাইডে স্পেচিয়েল মাৰ্কেট বহিছিল ফিমেলৰ কাৰণে আৰু ফিমেলে মাৰ্কেটিঙো কৰিছিলে আৰু যি ৰয়েল ফিমেল আছিলে তেওঁলোকে তাৰ পৰা কিনিছিলে। আৰু ওপৰত দেখিছে এইখিনি হ'ল অফিচিয়েল ৱৰ্ক প্লেচ, য'ত একোটা কোঠা আছে আৰু অফিচিয়েল যিবিলাক কাম কাজ আছিলে এইখিনি এৰিয়াত হৈছিলে। এইটোৱে আছিলে আগ্ৰা ফৰ্টৰ ভিডিঅ'। আপোনালোকক যিমান পাৰিছোঁ মই ভিডিঅ'টো দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু বহুত ডিটেইলত দেখুৱাব পৰা নাই কিয়নো টাইমটো বান্ধি থোৱা আছিলে। আমি অকণমান কম সময়ৰ ভিতৰত যিমানখিনি পাৰিছোঁ মই চেষ্টা কৰিছোঁ। তো আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে প্লিজ লাইক কৰিব আৰু যদি ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।